গাইজ, কি খবৰ? ভালনে সকলোৰে? মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আপুনি মোৰ চেনেলত নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে মটৰ পনীৰ। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মটৰখিনি মই ৰাতিয়ে তিয়াই ৰাখিছিলোঁ। এটা আলু কাটি লৈছোঁ। এতিয়া মটৰখিনি আৰু আলুটো কুকাৰত দি মই হুইচেল মৰাই লৈছোঁ। এটা পিঁয়াজ আৰু এটা বিলাহী মিহিকৈ কাটি লৈছোঁ। পনীৰ লৈছোঁ মই 200 গ্ৰাম। এতিয়া এখন কেৰাহী লৈ তাতে তেল দি তেলখিনি গৰম হোৱাত তাত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি লৰাই কিছু সময় ভাজি লৈছোঁ। অলপ ৰঙচুৱা হোৱাত মই ইয়াত আদা নহৰু 1 চামুচ দিছোঁ। এইখিনিও লৰাই কিছু সময় ভাজি লৈছোঁ। কিছু সময় পাছত মই কাটি লোৱা বিলাহীখিনিও ইয়াত দি দিছোঁ। এইখিনিও লৰাই ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াত নিমখ 1 চামুচ সোৱাদ অনুসৰি দিছোঁ। হালধি আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, পুনৰ লৰাই লৈছোঁ। ধনিয়া পাউডাৰ আধা চামুচ, কাশ্মীৰী মিৰ্চ আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ। কিছু সময় লৰাই ভাজি ল'ব। মছলাখিনি খুব ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া মই ইয়াত মটৰখিনি দি দিম। এইখিনি মটৰ অলপ সময় লৰাই ভাজি লোৱাৰ পাছত মই কুকাৰত থকা পানীখিনিও মটৰৰ সৈতে দি দিলোঁ। অলপ সময় উতল অহাৰ পাছত পনীৰখিনিও মই ইয়াত দি দিলোঁ। অলপ সময় সিজিবলৈ দিলোঁ ঢাকন দি। এতিয়া আনফালে মই এখন পেন গৰম কৰি তাতে কাচুৰি মেথি অলপ দি অলপ গৰম কৰি লৈছোঁ, যাতে হাতেৰে মোহাৰি দিলে গুৰি হৈ যায়। সেইখিনি মই এতিয়া ইয়াত দি দিলোঁ। মই লৰাই লৈছোঁ। ভালদৰে মিহলি হৈ যোৱাৰ পাছত মই ঢাকন দি কিছু সময় সিজিবলৈ দিম। কিছু সময়ৰ পিছত ঢাকন উঠাই মই পুনৰ লৰাই লৈছোঁ। ভালদৰে উতলাই অহাত পানীখিনি শুকাই যোৱাত মই মটৰখিনি নমাই থলোঁ। এয়া মোৰ মটৰ পনীৰ ৰেডি হৈ গ'ল।